এটা বহুত ইণ্টাৰেষ্টিং কাহিনী ক'বলৈ ওলাইছো। হাতী যে এডাল সৰু ৰছীৰে বান্ধি থলেও যে হাতীটো যে ছিঙি কিনে পলাই নাযায় যে থাকে, এইটো কি কাৰণত থাকে মই সেই কাহিনীটো মানে এই কেইদিনমান আগত শুনিলো। মানে হাতীৰ মাউত এটা সুধিলো, তেখেতে বুজাই ক'লে কথাটো। হাতীটো যেতিয়া সৰু থাকে, মানে তাৰ গাত যেতিয়া বল শক্তি নহয়, তেতিয়াতে কি কৰে, হাতীটোক ডাঙৰ ৰছীৰে মানে সেইকলি একডালে বান্ধি থৈ দিয়ে। হাতীটোক বান্ধি থৈ দিয়াৰ ফলত হাতীটোৱে তেতিয়া কি কৰে, সেই ৰছীডাল ছিঙি কিনে পলাব চেষ্টা কৰে হাতীটোৱে। তেতিয়াতো হাতীটোৰ বল কম থাকে, ৰছীডালৰ জোৰ বেছি থাকে, তেতিয়া হাতীটোৱে সেই ৰছীডাল ছিঙিব নোৱাৰে। মানে হাতীটোৱে বহুত ট্ৰাই কৰে সৰুতেও যেতিয়া সৰু থাকে তেতিয়া বান্ধি চেষ্টা কৰে। হাতীটোৱে যে সেই সৰুতে যে সেই ৰছীডাল বান্ধোতে যে সি যে ছিঙিব নোৱাৰিল, সেই বিশ্বাসটো তাৰ মনত এনিটাইম সোমাই থাকে। মানে হাতীটো ডাঙৰ হওঁতেও মানে সি ভাবি থাকে যে সেই ৰছীডাল সি আৰু ছিঙিব নোৱাৰে। তো সেইটো কাৰণত সি ডাঙৰ হওঁতে সি চেষ্টাই নকৰে যে সেই ৰছীডাল যে সি ছিঙিব পাৰিব নে নোৱাৰে। কিন্তু যদি ইচ্ছা কৰে, হাতীটো যদি ভাবে মনৰ পৰা, যদি সেই বিশ্বাসটো তাৰ গুচি যায় যে মই এডাল ছিঙিব নোৱাৰিম বুলি, তো তেতিয়া যদি সি টানি দিয়ে সেইডাল ছিঙি যাব ঘপকে। কিন্তু হাতীটোৱে ডাঙৰ হোৱাত আৰু সেইডাল চেষ্টা নকৰে। তো আপোনাৰ মনত তেনেকুৱা কথা, আমি যদি কিবা এটা বস্তু বিশ্বাস কৰো, তো আপুনি যদি ভাবিছে কোনো এটা কাম আপুনি কৰিব পাৰিব, সেইটো যদি আপুনি বিশ্বাস কৰিছে নিজকে, নিজৰ ওপৰত বিশ্বাসটো সদায় ৰাখক। আপুনি লাগিলে পৃথিৱীৰ গোটেই মানুহক বিশ্বাসটো এৰি দিয়ক, গোটেই দুনিয়াখন চলি আছে বিশ্বাসৰ ওপৰত। আমাৰ পোহনীয়া গৰুবিলাক যে ৰাতিপুৱা এৰাল দিয়াৰ লগে লগে গোটেই পথাৰত গ'ল, ক'ৰবাত গ'ল, ঘূৰি ঘূৰি গ'ল, আৰু সন্ধিয়া হোৱাৰ লগে নিজৰ গৃহস্থৰ ঘৰত গুচি আহে। তো সেই গৰুটোৰ সেইতিয়া বিশ্বাস থাকে যে মোক মালিকজনে মই ঘৰত যোৱাৰ পিছত দানা পানী দি পিনি মোক ৰাখিব। তো আপোনাৰো নিজৰ সন্তানজনে বা আপোনাৰ মা দেউতাই, আপুনি যে নিজৰ ঘৰতে যায়, তো আপোনাৰ মা দেউতাই নিজৰ সন্তানৰ ওপৰত বিশ্বাস, ল'ৰাটোৰ বা ছোৱালীটোৰ দেউতাক মাকৰ ওপৰত বিশ্বাস, মানে গোটেই দুনিয়াখন অনলি বিশ্বাসৰ ওপৰতে চলি আছে। তো আপুনি যদি নিজৰ ওপৰত এইটো বিশ্বাস ৰাখে যে কিবা এটা কাম আপোনাক কৰিব দিয়া হৈছে বা আপুনি কৰিম বুলি ভাবিছে, তো সেই কামটো যদি আপুনি নিজকে যদি ভাবি লয় যে মই সেই কামটো কৰিব পাৰিম, তো আপুনি পাৰিম বুলি ভাবি যদি ডেইলি ট্ৰাই কৰি থাকে, তো সেই কামটো আপোনাৰ সম্ভৱ হৈ উঠিব। তো আৰু যদি আপুনি ভাবে যে এই কামটো মই কৰিব পাৰিম নে নোৱাৰিম, যদি নিজৰ ওপৰত বিশ্বাসটো হেৰাই যায়, তো হাতীয়ে যেনেকে ডাঙৰ হওঁতেও সেই ৰছীডাল টানিব চেষ্টা নকৰে, তেনেকুৱা নিচিনা হৈ যাব। কাৰণ কিয়, সেইকাৰণে নিজৰ ওপৰত বিশ্বাসটো ৰাখি কিনে নিজৰ যিখিনি কাম সেইখিনি কাম কৰিবলৈ চেষ্টা কৰক। আপুনি এদিন নিশ্চয় সেই কামটো কৰিব পাৰিব। কিন্তু এনেকুৱা নহয় যে অভাৰ বিশ্বাস নকৰিব। কাৰণ কিয়, যেতিয়া ভাবি ল'ব যে মই কিবা এটা এক্সাম বুলি ধৰিলো, চাপোজ আপুনি এক্সাম দিব, তো এক্সামৰ আগত যদি আপুনি ভাবি লয় যে মই এক্সামৰ আগৰ দিনা পঢ়ি কিনেও মই পাছ কৰিব পাৰিম, বা মই ইমান পাৰ্চেণ্ট কৰিব পাৰিম, বা ইমান নম্বৰ আনিব পাৰিম, তো সেইটো মানে অভাৰ বিশ্বাস। সেই অভাৰ বিশ্বাসটো নিজত মানিব, বিশ্বাসটো ৰাখি ডেইলি অলপ পঢ়ি থাকক, কিন্তু আপুনি সেই যিটো এচিভমেণ্ট আপুনি চেষ্টা কৰিছে সেইটো পাই যাব। 50 बार बोल रहे हैं, पढ़ने निकले वाले छात्रों को राजनीति से दूर रहना चाहिए। हैं? पढ़ाई लिखाई में ध्यान लगाओ, IAS बनो और देश को संभालो।